আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সুস্বাদু তিল মাছৰ চাটনি। কেনেকৈ বনালোঁ ব'লকচোন চাওঁ। এইফালে কেইটামান তিল শুকান কেৰাহী এটাত মচমচীয়া হোৱালৈকে ভাজি আছোঁ। এইখিনি ভজা হৈ গ'ল। ঠাণ্ডা হওঁতেই মিক্সিৰ জাৰটোত পিচি লৈছোঁ। সেই একেখন কেৰাহীতে তেল গৰম হ'ব দিছিলোঁ। দুপিচ মাছ ধুনীয়াকৈ ভাজি লৈছোঁ। মাছখিনি ভজা হৈ গ'ল। থাল এখনত উলিয়াই লৈছোঁ আৰু অকণমান ঠাণ্ডা হওঁতে কাঁইটসমূহ গুচাই লৈছোঁ। আপোনালোকে বাৰু এই তিল মাছৰ চাটনিখন খাইছেনে? যদি খোৱা নাই এবাৰ বনাই খাই চাবচোন। দুপিচ মাছেৰে আমি ধুনীয়াকৈ 6-7জনে খাব পাৰোঁ। কাঁইটখিনি গুচোৱা হৈ গ'ল। এতিয়া পিচি লোৱা তিলখিনি দিলোঁ। মিহিকৈ কাটি লোৱা কেঁচা জলকীয়া, ধনিয়া পাত অলপ আৰু এটা পিঁয়াজ মিহিকৈ কাটি লৈ দি দিছোঁ। অকণমান দিছোঁ নিমখ, কাৰণ মাছখিনি ভাজোঁতে নিমখ দিয়া হৈছিল। অলপ কেঁচা মিঠাতেল দিলোঁ। এতিয়া এইখিনি হাতেৰে ভালদৰে সানি লৈছোঁ, যাতে তিল আৰু মাছ ধুনীয়াকৈ মিহলি হৈ যায়। আপোনালোকে যদি এই চাটনিখন খোৱা নাই এবাৰ বনাই খাই চাবচোন আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।